হেল্ল' গাইছ, কি খবৰ? আজি মানে মোক এটা নতুন ৰূপত আমি মানে ৰাস চাবলৈ যাম। আমাৰ ইয়াত ৰাস হ'ব আৰু ভাবিছোঁ আপোনালোককো দেখাম মানে আজি এটা নতুন ৰূপ কেনেকুৱা লাগিছে গাইছ। এইটো দেখিছে নহয়, চুলি মোৰ আৰু আমাৰ ভিতৰত মানে কোনোবা অলপ মানে ৰেডি হৈ আছে, ওলাই আছে মানে। ৰ'ব, কি কি কথা? বাহ, কি ফচিল ইয়াত? কি লগাই ললি? তাই এনেকাই মেকআপ কৰিছে যে একেবাৰে তই লোৱা নে ছোৱালী? লোৱা নে ছোৱালী? এনেকুৱাই মেকআপ কৰিছে গাইছ, দেখিছে নহয় আপোনালোকে। আমাৰ ঘৰত নহয় আৰু পেটেলি চাওঁ তাতকেইটা আৰু এইটো বোলে ল'ৰা মেকআপ কৰি দেখিছে নহয় গাইছ, কিমান বগা কৰি লৈছে গাইছ। আপোনালোকৰ তাত ৰাস হৈছে নে নাই? আমাৰ এইপিনে কিন্তু ৰাস হৈছে। আজি মানে চাবলৈ যাম, হিন্দী একদম পুৰা নাচিব ন। সেইটো মানে এইজনী বিগেন। আমি আহি পাই গ'লোঁ। ইয়াত মানুহ বহুত আছে, মানে আহি কৰি আমি দেখা পালোঁ সৰু কৃষ্ণ। এইটো দেখিছেনে, ফটো উঠাই আছে মানুহবিলাক। চাই থাকক, পাছলৈ ভিডিঅ'টো বহুত ধামাকা হ'ব। হরি রাম একটু একটা বলবো বহুত টাইম ৰখি ৰখি গাইছ, এতিয়া মানে গোপী ওলাই গৈছে। এতিয়া দেখিছে নহয়, গোপী ধুনীয়াকৈ আহি আছে, লাহে লাহে সাজি কাচি একদম মানে চাই থাকক আৰু।
চাক চাই কৰি হৈ গ'ল এতিয়া আমি ঘৰত যাম আৰু আপোনালোকে দেখা পালে অসুৰটো ওলালে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই